গাইজ প্ৰথমতে ৰাইটো সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ ৰাতিপুৱাৰ পৰা ভিডিঅ'খন আৰম্ভ কৰি দিলোঁ, সকলোকে গুড মৰ্ণিং জনালোঁ। তো আজি বতৰ অলপ সেমেকা হৈ আছে, মানে আজি বহুত দিন ধৰি বৰষুণ দি আছে, মানে আজি এসপ্তাহ হৈ গ'ল এৰাই নাই, মানে ক'তো ওলাব পৰা নাই, মানে আজি অলপ এৰিলটো বৰষুণ সেইকাৰণে ওলালোঁ আৰু আজি মানে বতৰটো ইমান ঠিক নহয়, মানে বৰষুণ দিওঁ দিওঁ বুলি কৈ আছে। একদম মেঘবোৰ কেনেকুৱা হৈ আছে, এন্ধাৰ কৰি দিছে একদম বহুত। তো গাইজ বতৰো সেমেকা, পকেটো সেমেকা, মানে না একদম ক'তো যাব পৰা নাই। মানে কথাটো এনেকুৱা হ'ল, মানে জিন্টুৱে 4 বিঘামান তামোলৰ পুলি লগাওঁ, মানে গাছ লগাব নতুনকৈ, তাকে আৰু মোক মাতিছে অলপ হেল্প কৰিব বুলি বুলি, সেইকাৰণে মই ওলালোঁ, মানে সাজি কাচি ওলালোঁ, মাতিছে অলপ হেল্প কৰি দি আহোঁ আৰু নিজৰ বুলি। তো তাতে গৈ আছোঁ, মানে কেনেকুৱা লগাইছে চাই আহোঁ আৰু লগাই দিব লাগে। অকলে মানুহ নহয়, বহুতকেইটা পাৰ্টনাৰ আছে, মানে 4জনমান পাৰ্টনাৰ আছে, ময়ো আছোঁ। মানে মাতিল আৰু মানে পাৰ্টি খোৱাকৈ মাতিছে, মানে পাৰ্টি চাৰ্টি বন্ধুই মাতিছেতো এতিয়া যাবই লাগিব না। তাকে গৈ আছোঁ, মানে তামোলৰ বাগানটো দেখি আহোঁ, অলপ কামো কৰি দি আহোঁ, মানে কাম কৰিব মাতিছে আহা বুলি ক'লে, এতিয়া বন্ধুই মাতিছে এখন না কৰিব নোৱাৰা। তাতে যায় আপোনালোকে দেখা পাব কিমান ডাঙৰ বাগান, মানে 4 বিঘামান মাটি তামোল গছ লগাইছে একদম। তো আমি গৈ আছোঁ এতিয়া, জিন্টু ভাইক অলপ হেল্প কৰি দি আহোঁ আৰু নিজৰ বুলি। তো অলপ ভিডিঅ'খন আৰম্ভ কৰি দিওঁ। তো জিন্টু ভাই আৰু মই গৈ আছোঁ এতিয়া দুজনে। তো আমি আহি পালোঁ এই তামোল গছ লৈ কেনে জিন্টুৰ লগত। তো ইয়াতে লগাম, এই বাৰীখনতে লগাব লাগিব তামোল গছকেইটা। আজি ফাৰ্ষ্ট লগাবতো, সেইকাৰণে পূজা থূজা কৰিব লাগিব, সেইকাৰণে এটা ৰুই লওঁ আগত পুলি, মানে পূজা থূজা কৰি লওঁ আৰু। মানে এই মোনাটোত পূজাৰ বস্তু লৈ অনা খাইছে, মানে ইয়াত আছে কিবা ধূপ, কল, বুট আৰু কলপাতটো লৈ আহিলোঁ, মানে ইয়াত অলপ পূজা থূজা কৰিব লাগিব না, আজি প্ৰথম দিন লৈ আহিলোঁ। মানে আৰু কি আছে, এই ফুলকেইটা লৈ আহিলোঁ। চাহটো দি দিয়ে ভাইটি, অকল ইফালে আহা, এইফালে আহা, সকলোৱে আহা অলপ। এই গাঁটাটো মানে অলপ ফুৰে, ভালে ভালে হয় আৰু জিন্টুৰ তামোল বাগানখন ধুনীয়া হয় যেন, তাকে কামনা কৰা হ'ল। আজি দুৱাৰ মুকলি কৰি আছোঁ, মানে অলপ বিতমন এতিয়া অলপ সেৱা এটা জনাব লাগে। আচ্ছা, মাটিটো দি দিয়া, হৰধনি এখন দিবা লাগিছিল। মানে এইটোই তামোল পুলি লগোৱা জেগাটো আৰু ৰছী টানি মানে লাইনকেইটা চজা কৰি আছে আৰু, মানে হ'লে আৰু চজা হ'ব আৰু লাইনটো আৰু। তো গাইছ আমাৰ কাম চাম কৰা হৈ গ'ল, এতিয়া এই কোদাল চোদালকেইটা ধুবলৈ আহিছোঁ। এই দিনটো আহিছে, মানে আজি দিনটো পানীয়ে কাম কৰিলোঁ, একদম দেহাকেইটা একদম শেষ হৈ গ'ল, একদম একেবাৰে বহুত ডাঙৰ না, 4 বিঘামান মাটিটো একদম খান্দোতে ভাগৰি, কি ক'ম আৰু ক'বলৈ মানে ৰাস্তা নোহোৱা হৈ গৈছে। মানে এতিয়া আৰু ঘৰলৈ যাওঁ আৰু, মানে কান্ধত কোদালকেইটা লৈ আৰু ঘৰলৈ আৰু যাওঁ, হৈ গ'ল আজিৰ কাৰণে আৰু অহাকালি এতিয়া পুলিটো ৰুলে হয় আৰু তামোল গছৰ পুলিকেইটা, মানে এতিয়া ঠাণ্ডা ঠাণ্ডা হৈ গ'ল না। তো আমি আহি পালোঁ য'ত তামোল পুলি আছে, সেই মাহাজনৰ ঘৰত আহি পালোঁ জাষ্ট। তো এতিয়া আপোনালোকে চাই থাকক কিমানকেইটা তামোল পুলি আছে তাহাঁতক। তো আমাৰ মালিকৰ লগত তামোল পুলিৰ বন্দবস্ত হৈ গ'ল, এতিয়া উঠাব লাগে, এতিয়া উঠাই কেনে লৈ যাম, লৈ যাই কেনে আকৌ ৰুব লাগিব। এইবোৰ হৈছে তামোল পুলিকেইটা, বহুতকেইটা আছে, সিপিনেও আছে, মানে বহুতকেইটা ৰুইছে একদম। লগাই দিছোঁ ৰ জিন্টু ভাইক। আমাৰ তোলা হৈ গ'ল, এতিয়া গন্তি কৰি আছে, গণি আছে কিমানটা হৈছে, বহুতকেইটা তোলা হ'ল একদম এই মূৰৰ পৰা।
এই মূৰলৈ কিমানটা 315টা হচ্ছে 315 তো আমাৰ গাড়ীও আহি পাল এতিয়া আহি পাল কিন্তু গাড়ীটো গেল ফাঁচি মানে এনেকুৱা হৈ গ'ল একদম বোকা আছে তো বোকাত ফাঁচি গ'ল সেইকাৰণে আহিলোঁ আৰু আগুৱাই মোৰ গাড়ীটো ফাঁচি গ'লে গাড়ী আহি গৈছে একদম ক'বা আৰু এইটো ফাঁচি গ'ল গাড়ী ফাঁচি গ'ল ৰে আচ্ছা বঢ়িয়া গাড়ী দেখাই অপেনৰ অৱস্থা কি হৈ গ'ল একদম কাটং তো আমাৰ গাড়ীত তামোল পুলিকেইটা উঠোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ দুজনে তো জেগাত আমি আহি পালোঁ এতিয়া মানে তামোল পুলিকেইটা এতিয়া এই গাৰাকেইটা ধুই দিম চাহ দি কেনে গোবৰ সাৰ দি আছোঁ আৰু গোবৰ সাৰকেইটা কাটা খুন্দা হৈ গ'ল এতিয়া চাহ দি কেনে আৰু পুলিটো ৰুই দিম আৰু এই ৰঞ্জু ভাইয়ে ৰুই আছে চাই থাকক তো গোটেই ৰোৱা শেষ হৈ গ'ল আমাৰ আজি 참을 수 없을 것 같아 매번 তো আমাৰ আজি গোটাই শেষ হৈ গ'ল তামোল পুলিকেইটা ৰোৱা কি ধুনীয়া দেখা হৈছে একদম আজি আমাৰ তামোল পুলি লোৱা শেষ হৈ গ'ল মানে একদম পুৰা দুদিন লাগি গ'ল একদম তামোল পুলি বহুতকেইটা আছে তো পুলি তামোল পুলি সেইকাৰণে আজি শেষ হৈ গ'ল তো ভিডিঅ'টো চাই কেনে পাৰে যদি ভাল পাইছে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব